হেল্ল' গাইজ, কেনে আছে আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'ৰ থাম্বনেইল চাই আপোনালোকে গমেই পাইছে আমি কলৈকে গৈ আছোঁ। হয়, আমি গৈ আছোঁ উত্তৰ গুৱাহাটীস্থিত দৌল গোবিন্দ মন্দিৰলৈ। এক বিশেষ ঘৰুৱা কাৰ্যসূচীত আমি দৌল গোবিন্দ মন্দিৰলৈ গৈ আছোঁ। কিন্তু আপোনালোকক দেখুৱাম আমি দৌল গোবিন্দ মন্দিৰৰ ইতিহাস, দৌল গোবিন্দ মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ সম্পূৰ্ণ ইতিহাস আপোনালোকে আজি মোৰ ভিডিঅ'টোত দেখা পাব। গতিকে বলক ভিডিঅ'টো আজি লৈছোঁ। কিয় আহিছোঁ মই দৌল গোবিন্দ মন্দিৰ? মোৰ এজনী টিকলি এজনী আছে, তাইৰ বয়স মাত্ৰ 7 মাহ। তাইৰ মানে আমি অন্নপ্ৰসন যিখিনি নিয়ম আছে সেইখিনি আমি দৌল গোবিন্দ মন্দিৰতে কৰিম। সেইকাৰণে আমি গোটেই ফেমিলিখিনি আমি আহিছোঁ। মোৰ দেউতা, মা, মাজুমা, মোৰ ৱাইফ, মোৰ বৰমা আৰু মোৰ জেঠীমা, গোটেইখিনি আমি ফেমিলি আহিছোঁ। আৰু আহি আছে মোৰ ৱাইফৰ ঘৰৰ ফালৰ পৰা মানুহ আহি আছে। গতিকে চাই থাকক আপোনালোকে আমি কেনেকৈ কি কৰোঁ, আৰু লগতে জানিবলৈ পাব আপোনালোকে দৌল গোবিন্দ মন্দিৰৰ ইতিহাস, ইতিবৃত্তি আপোনালোকে জানিব পাব। আৰু এইজনী মোৰ টিকলি, যিজনীক আজি আমি ইয়াতে অন্নপ্ৰসনৰ নিয়মটো কৰাম। গাইজ, ইয়াতে বেলেগ দিনত বহুত ভক্তৰ ভিৰ হয়, কিন্তু আজি হৈছে বুধবাৰ। বুধবাৰে মানুহৰ ভিৰটো অলপ কমে। ইয়াৰে ডিচিপ্লিনটো বহুত ধুনীয়া হয়, একদম পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখে আমাৰ এই মন্দিৰটো। মন্দিৰৰ নিয়ম নীতি আৰু যিখিনি ডিচিপ্লিন হয় ইয়াতে বহুত ধুনীয়া হয়। সেইকাৰণে ভক্তৰ ইয়াত ভিৰ হ'ব নাপায়। যি আহে একাদিক্ৰমে সকলো কাম কাজ নিয়মাৱলী সমাপন কৰি ভগৱানৰ শ্ৰীচৰণত সেৱা জনাই সকলো ভোগ লৈ ইয়াৰ পৰা কম সময়ৰ ভিতৰতে ওলাই যাব পাৰে। গতিকে আপোনালোকে আহিলে গম পাব ইয়াৰে ডিচিপ্লিনটো। এইটো হৈছে চাকি জ্বলা গৃহ। মোৰ পিছফালে এইটো আছে, দেখা পাইছে। ইয়াতে আপোনালোকে আহি চাকি জ্বলাব পাৰিব। আমি এতিয়া চাকি জ্বলাম ইয়াতে, চাকি ঘৰত আমি সকলোৱে চাকি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। তাৰপিছত আপোনালোকক মোৰ মন্দিৰ ভাগ দেখাম। এতিয়া আমি চাকি বন্তি জ্বলাই প্ৰভু শ্ৰীচৰণত সেৱা জনা ওলাই আহিলোঁ। আপোনালোকক ভিডিঅ'ত দেখাব নোৱাৰিলে কাৰণ ইয়াতে ভিতৰত ভিডিঅ' কৰা নিষেধ আছে, যিহেতু নিয়ম নীতি আমি সকলোৱে মানিব লাগিব। মই আপোনালোকক দেখুৱাব নোৱাৰোঁ,
কিন্তু দৌলগোবিন্দ মন্দিৰৰ চৌদিশটো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক। মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰ শ্ৰীকৃষ্ণৰ আধাৰত নিৰ্মিত মন্দিৰ। প্ৰত্যেক বছৰে দৌল উৎসৱ ইয়াতে বহুত ডাঙৰকৈ উদযাপন কৰা হয় আৰু দৌল উৎসৱত বিভিন্ন ঠাইত বিভিন্ন ভক্তৰ ইয়াত সমাগম ঘটে। এতিয়া আমি মাইনাৰ অন্নপ্ৰসন্নৰ যিখিনি নিয়ম সেইখিনি সমাপন কৰোঁ। তাৰপিছত আপোনালোকক এই দৌলগোবিন্দ মন্দিৰৰ সমূহ ইতিবৃত্তি জনাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকক জনাবলৈ ওলাইছোঁ দৌলগোবিন্দ মন্দিৰৰ ইতিহাস। দৌলগোবিন্দ মন্দিৰৰ ইতিহাস জানিবলৈ এটা কাহিনী আপোনালোকক ক'ব লাগিব। 1826 চনৰ ইয়াণ্ডবু সন্ধিৰ সময়ত ৰঙিয়া চহৰৰ জেকেৰিয়া নামৰ গাঁৱৰ পৰা এজনী গাই গৰু সদায় ৰাতি বান্ধ খুলি সন্ধাজাৰ নামৰ এখন হাবিত ৰাতি তেওঁৰ উহাৰৰ পৰা এজোপা বিৰিণাত গাখীৰ দি আহে। তো এই কথাটো তেওঁ গৃহস্থই যেতিয়া গম পালে, গৃহস্থই গাইজনীক পিছা কৰিলে আৰু য'ত গাখীৰ দিয়ে সেই ঠাইখিনি খান্দিলে। তাৰ পৰাই এটা কৃষ্ণ মূৰ্তি উদ্ধাৰ হৈছিল, যিটো এতিয়া আমাৰ এই দৌলগোবিন্দ মন্দিৰত প্ৰতিষ্ঠা কৰিছিল। কিন্তু তেতিয়াৰ পৰা ইয়াত এনেকৈ সৰু মন্দিৰ এটা আছিলে, কিন্তু 1913-14 চনতে ইয়াতে টিনপাতেৰে সজাইছিল। এই মন্দিৰটো টিনপাতেৰে সজাইছিল। গতিকে ইয়াৰে যিটো স্থাপন কাল, প্ৰতিষ্ঠা কাল, সেইটো 1826 চনতে বুলি ক'ব লাগিব। কিন্তু ইয়াৰে মূল নীতি নিয়ম, ইয়াতে দৰ্শন 1913 চনৰ পিছতে আৰম্ভ হৈছিল। এইখিনিয়ে আছিল দৌলগোবিন্দ মন্দিৰৰ প্ৰতিষ্ঠাৰ ইতিহাস। ইয়াৰে মুঠ মাটিকালি যিটো আছে, মাটিকালি আছে 5 বিঘা 2 কঠা আৰু 5 লেচা সমূহ মাটিকালি এইটো দান দিছিলে ইয়াতে। সুন্দৰ ধৰণেৰে ইয়াৰে যিটো সমিতি আছে, মন্দিৰ সমিতি আছে, তেওঁলোকে সুন্দৰভাৱে ইয়াতে পৰিচালনা কৰি আছে মন্দিৰটি। আৰু ইয়াতে আপোনাক দেখা পাব আপোনাৰ চাকি জ্বলোৱা ঠাই, ইয়াতে সেৱা কৰা ঠাই, ভগৱান মূৰ্তি দৰ্শন, এই গোটেইখিনি পাৰ্টকৈ তেওঁলোকে বনাইছে। ইয়াৰে নিয়মখিনি এনেকুৱা, আপুনি ইয়াত মন্দিৰত অহাৰ লগে লগে আপোনাৰ ভৰি ধোৱাৰ বাবে, হাত মুখ ধুবৰ বাবে এঠাইত তেওঁলোকে ব্যৱস্থা কৰি দিছে। তাৰ পৰা চাকি জ্বলাবলৈ, ধূপ ধূনা জ্বলাবলৈ আপোনালোকক বেলেগ এটা ব্যৱস্থা কৰি দিছে। আপোনালোকৰ যিখিনি শৰাই, ভগৱানৰ নামত যিখিনি বস্তু অৰ্পণ কৰিব আনে, তেওঁলোকৰ কাউণ্টাৰত সমিতি হাতত জমা দিব লাগে। জমা দিলে তেওঁলোকে এটা ৰিচিপ্ট দিয়ে আৰু আপোনালোকে সেৱা লৈ, ভগৱানৰ শ্ৰীচৰণত সেৱা লৈ যেতিয়া আপোনালোকে যাবলৈ ওলাব, সেই ৰিচিপ্টটো কাউণ্টাৰত জমা দিলে আপোনালোকক ঘৰলৈ নিবলৈ ইয়াৰ পৰা প্ৰসাদ দিয়া হ'ব। গতিকে খুব ধুনীয়াকৈ ইয়াতে পৰিচালিত হৈ আছে দৌলগোবিন্দ মন্দিৰ। মোৰতো আহি খুবেই ভাল লাগিছে। আপোনালোকৰ আহক, দৌলগোবিন্দ মন্দিৰ দৰ্শন কৰক। সঁচাকৈ কৈছোঁ, এক আধ্যাত্মিক অনুভূতি আপোনালোকে আহিলেই গম পাব। তো আজিৰ ভিডিঅ'টি মই ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টি কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল ৰাজদ্বীপ ব্লগ আছামিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।